মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে গহপুৰৰ এজন শিক্ষকে। নাম কৃষ্ণ বৰা। দেশত লকডাউন বৰ্তমানেও চলি আছে আৰু লকডাউনৰ এই সময়ছোৱাত বহুজনৰ বহু সমস্যাই দেখা দিছে। ইয়াৰ ওপৰত গুৰুত্ব দি কৃষ্ণ বৰাই দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ পৰাই বহুজনক খাদ্য বস্তু আৰ্থিক সাহায্য দিয়াৰ উপৰিও প্ৰায় 5 কৰোৰ অধিক মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰিছে। আৰু আমালৈ সংবাদ প্ৰেৰণ কৰিছে গহপুৰৰ পৰা পৰাগ শইকীয়াই। তেওঁলোকৰ কাষত গৈ মই যিমান পাৰোঁ সহায় কৰিছোঁ। বিশেষকৈ দুই এজন লোকক যিসকলে সমস্যাত ভুগি আছে তেওঁলোকৰ আৰ্থিকভাৱে মই যি পাৰোঁ মোৰ ক্ষুদ্ৰ প্ৰয়াসেৰে তেওঁলোকক পইচা পাতি দি পেলাই সহায় কৰিছোঁ। আৰু মাস্ক 5 কৰোৰ অধিক পৰিয়ালক মাস্ক বিতৰণ কৰিছোঁ আৰু দৰিদ্ৰজনৰ কাষত গৈ পেলাই মাত দিছোঁ, চেনিটাইজ কৰিছোঁ। আৰু গতিকে এই কৰোণা মহামাৰীৰ সময়ত তেওঁলোকক যাতে সুস্থিৰকৈ জীৱন যাপন কৰিব পাৰে, তেওঁলোকক ভালদৰে জীয়াই থাকিবলৈ মই যি উৎসাহ যোগাইছোঁ এয়া অব্যাহত ৰাখিব আশা কৰিছোঁ। অনাগত দিনত কৰোণাৰ